আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ খুৰাহঁতৰ ঘৰৰ পৰা, যিহেতুকে খুৰাৰ ডাঙৰজনী ছোৱালী মানে ভণ্টিৰ বিয়া, তো তাৰ বাবে অলপ আলোচনা বিলোচনা হৈছিলে পৰিয়ালবৰ্গখিনি মিলি, আৰু আমাকো খুৰাই মাতিছিলে। তো আহিলোঁ, আমাৰ অহা পলম হ'ল, আমি আহিছোঁ 9:30 বজাত। তো তেতিয়ালৈ সকলোবোৰ মানুহ ঘৰা-ঘৰি গুচি গ'ল। তো আমি অকল খুৰাহঁতকহে পালোঁহি, তাকো জুহালত বহি গোটেইখিনিয়ে কথা পাতি আছে। আৰু আমি আহি সুধিলোঁহি মানুহ ক'ত, তো বোলে তহঁতৰ ফালে ভাগিলে ইমান দেৰিকৈ আহিছ। তো আমি অকণ আলোচনা বিলোচনা কৰিলোঁ, কৰি মেলি মুনুৱে মই বহি গ'লোঁ এক্সট্ৰাকৈ আমাৰ কথা বতৰা পাতিবলৈ। যিহেতুকে বিয়া বুলি ক'লে ছোৱালী মানুহ বোৱাৰীৰ কেনেকুৱা অলপ ফূৰ্তি ফাৰ্তা হয় জানেই, কাৰণ কি পিন্ধিম, কেনেকুৱা কাপোৰ পিন্ধিম, কেনেকৈ মেকআপ কৰিম, মেকআপ আৰ্টিষ্ট ক'ৰ পৰা মাতিম, মেহেন্দি কেনেদৰে আঁকিম, আৰু পেণ্ডেলটোৰ লগত মিলাই কেনেদৰে কইনাক সজাম, আমি কেনেদৰে সাজপাৰ কৰিম মিলাই। তো সেইবোৰকে আমাৰ দুজনীৰ মাজত আলোচনা হৈছিলে, কিন্তু বাকীবোৰে আমাৰ কাৰণেহে গুৰুত্ব দি আছিলে, কাৰণ সিহঁতৰ আলোচনা চা, আমাৰ আলোচনা চা। তো গোটেইখিনি বহি মেলি আলোচনা কৰিলোঁ, কৰি মেলি সকলোবোৰ হৈ গ'ল। আমিও ভাত পানী খাই ঘৰলৈ বুলি বাট ল'লোঁ। আৰু এইফালে দেখিছেনে, আমাক আগবঢ়াবৰ কাৰণে খুৰীহঁতো জুহালৰ পৰা উঠি আহিলে, আৰু ঠাণ্ডাত গোটেই সোপা কেনেকৈ আছে দেখিছেনে। এইফালে মুনুৱেও ভিডিঅ' আৰম্ভ কৰিছে, খুৰীহঁত চব আগফালে, আৰু হাতীয়ে এইফালে আমাক পোহৰাবৰ কাৰণে, যিহেতু আন্ধাৰ হৈ আছিলে, আমাক পোহৰাবৰ কাৰণে স্কুটিৰ লাইটটো জ্বলাই দিলে, আৰু সকলোকে বাই বাই কৰি আমিও বাট ধৰিছোঁ। এইফালে হাতীয়ে স্কুটি ঘূৰালেই, এইয়া দেখিছেনে হাতীৰ হাঁহন। আৰু জনাবচোন তাইৰ বিয়াৰ সকলোবোৰ ভিডিঅ' যদি বিচাৰে, মানে কেনেদৰে আয়োজন কৰিছোঁ, কেনেদৰে কি হ'ব, জোৰোণৰ ধৰিলে যা যোগাৰ কেনেকুৱা হৈছে, সকলোবোৰ যদি মেহেন্দিৰ পৰা বিচাৰে, তেন্তে আমি ভিডিঅ'টো দিবলৈ চেষ্টা কৰি যাম। তো আমি আহি পাই গ'লোহি দোকানত দেখিছোঁ সৰু ল'ৰা আৰু খুৰী পৰা বহি আছে, আৰু দোকানত সোমাই আমি ভাবিলোঁ দোকান বন্ধ কৰি একেবাৰে ঘৰলৈ গুচি যাম। যদি সকলোবোৰ ভিডিঅ' বিচাৰে, মানে মেহেন্দি চেহেন্দি লগোৱাৰ পৰা, কমেণ্ট কৰি জনাব। আজিও ভিডিঅ'টো একদম চুটি দেই।